ৰক্তদান সম্পৰ্কে মানুহৰ বহুতো ভুল ধাৰণা আছে, কিন্তু আমি এতিয়া যি বিজ্ঞানসন্মতভাৱে যিবিলাক আমাৰ বৰ্তমান ইণ্টাৰনেট বা পেপাৰ আৰু আমাৰ যিবিলাক অফিচিয়েল ডকুমেণ্টছ এইবিলাকত পোৱা গৈছে যে ৰক্তদান কৰিলে কোনো ধৰণৰ দুৰ্বলতা বা অসুবিধা নহয়। 18 বছৰৰ ওপৰৰ 60 বছৰৰ বয়সলৈকে 45 কেজি ওজনৰ ওপৰৰ প্ৰাপ্তবয়স্ক মানুহে ৰক্তদান কৰিব পাৰে, অৰ্থাৎ তেওঁৰ হিমোগ্লোবিনৰ যিটো পৰিমাণ সেইটো 12.5 গ্ৰাম হ'ব লাগে। যিবিলাক মানুহে প্ৰত্যেক 3 মাহৰ অন্তৰে অন্তৰে ৰক্তদান কৰে তেওঁলোকৰ কেঞ্চাৰ বেমাৰ, পাকস্থলীৰ কেঞ্চাৰ, খাদ্যনলীৰ কেঞ্চাৰ আৰু নানান ধৰণৰ কেঞ্চাৰ বেমাৰৰ পৰা তেওঁলোকে হাত সাৰিব পাৰে। গতিকে ৰক্তদান কৰি থাকিলে তেওঁলোকৰ ভৱিষ্যতে হাৰ্ট এটেক হোৱাৰ চান্সটো কমি যায়। লগতে প্ৰেছাৰ ষ্ট্ৰক অৰ্থাৎ CVA বুলি কয়, চেৰিব্ৰোভাস্কুলাৰ এটেক, তাৰ চান্সো কমি যায়। আৰু এটা ক'ব আধ্যাত্মিকভাৱে চাবলৈ গ'লে ৰক্তদান জীৱনদান এইটোতো আছে আমাৰ, লগতে আমাৰ এইবিলাক বেনিফিটো পাইছোঁ। তাৰোপৰি ৰক্তদান কৰিলে আমাৰ কিছুমান টেষ্ট, যিবিলাক টেষ্ট আমি সাধাৰণতে কৰা নহয়, সেইবিলাক আমাৰ কি হয় বিনামূলীয়াকৈ আমি গম পাই যাওঁ। বিশেষকৈ HIV, হেপাটাইটিছ B, হেপাটাইটিছ C, মেলেৰিয়া, চিফিলিছ, এই পাঁচবিধ ভয়াৱহ বেমাৰ, তাৰ বিষয়ে আমি আমাৰ ষ্টেটাছটো কেনেকুৱা আছে, আমি পজিটিভ নে নেগেটিভ, এইটো আমি ৰক্তদানৰ জৰিয়তে আমি বিনা পইচাৰে আমি গম পাই যাওঁ। গতিকে আমি প্ৰত্যেক 3 মাহৰ মূৰে মূৰে যদি ৰক্তদান কৰি থাকোঁ আমি নানান ধৰণৰ দুৰাৰোগ্য বেমাৰৰ পৰাও হাত সাৰিব পাৰোঁ। লগতে আমাৰ যি ষ্টেটাছ, আমি এইবিলাক বেমাৰত ভুগিছোঁ নেকি কিবা কাৰণ অজানিতে, সেই বস্তুটো আমি গম পাই যাওঁ। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে ৰক্তদান কৰক আৰু জীৱন ৰক্ষা কৰক, আৰু ইউনিটিৰ সকলো সদস্য তেওঁলোকৰ এই যিটো ব্ৰাঞ্চ মঙলদৈত স্থাপিত হৈছিলে এতিয়া গোলাঘাটলৈকেও শিপাইছে। গতিকে মই ভাবোঁ যে তেওঁলোকৰ এই ব্ৰাঞ্চটো সমগ্ৰ ভাৰতবৰ্ষতেই এটা সময়ত হয়তো ষ্টাব্লিছ হ'ব, আৰু তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু এই কাম তেওঁলোকে যাতে আগন্তুক ভৱিষ্যততো কৰি যায় তাৰ কাৰণে মই তেওঁলোকক আহ্বান জনাইছোঁ, আৰু লগতে সমগ্ৰ সদস্যকে মই পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ।